নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই উপস্থিত আছোঁ ৰুদ্ৰসাগৰ পাৰ্কত। এখন বহুত ধুনীয়া পাৰ্ক। আমি গোটেই আবেলিটো ইয়াত খুব সুন্দৰকৈ পাৰ কৰিলোঁ। আপোনালোকেও আহিলে খুব ধুনীয়া এটা আবেলি পাৰ কৰিব পাৰিব। বিশেষকৈ সৰু ল'ৰা ছোৱালীৰ কাৰণে ইয়াত বহুত ধুনীয়া এটা ব্যৱস্থা আছে খেলাৰ আৰু উপভোগ কৰাৰ। ইয়াৰ ভিউটো বহুত ধুনীয়া হয়। লগতে ইয়াত সন্ধিয়া এটা সাংস্কৃতিক অনুষ্ঠান হয় বিভিন্ন জনগোষ্ঠীৰ, বিশেষকৈ সত্ৰীয়া নৃত্য, মিচিং জনগোষ্ঠীৰ নৃত্য আৰু এটা গাভৰুৰ জেং বিহু দল তেওঁলোকে নৃত্য প্ৰদৰ্শন কৰে। আহকচোন এতিয়া আমি এই ভিডিঅ'টোৰ জৰিয়তে গোটেই দৃশ্যখিনি উপভোগ কৰোঁ। এয়া হৈছে জয়সাগৰ পুখুৰী। এই পুখুৰী স্বৰ্গদেউ ৰুদ্ৰসিংহই তেওঁৰ মাতৃ সতী জয়মতীৰ স্মৃতিত খন্দাইছিল। ইয়াৰ পাৰতেই অৱস্থিত ৰুদ্ৰসিংহ উদ্যান। এই উদ্যানত সপৰিয়ালে উপভোগ কৰিব পৰা ব্যৱস্থা আছে। ইয়াৰ আৰু এটা বিশেষত্ব কি জানেনে? এই যে গছজোপা দেখিছে, এই গছজোপা আমাৰ হিয়াৰ আমঠু জুবিন দাই নিজ হাতে ৰুইছিল। এই গছজোপা স্পৰ্শ নকৰাকৈ কেনেকৈনো আহোঁ। এতিয়া বোলক উদ্যানৰ ভিতৰলৈ সোমাই যাওঁ, কিন্তু ৰ'ব, তাৰ আগতে টিকটটো কাটিব লাগিব। কিন্তু ছোৱালীৰ যে ধৈৰ্য নাই, টিকট কটাৰ আগতেই তাই ভিতৰ সোমালে। এয়া টিকট দুটা কাটি ল'লোঁ। এতিয়া যাওঁ ব'লক ভিতৰলৈ। কি ধুনীয়া পৰিৱেশ নহয়নে বাৰু? এই খেলা বস্তুবিলাক দেখি কেনেকৈনো ল'ৰা ছোৱালীবিলাক ৰৈ থাকে। তাইৰ ৰ'বলৈ সময় নাই, উঠিলেই নহয়। কিন্তু কি হ'ল, আজি তাইৰ কাপোৰযোৰহে বৰ সুচল নহ'ল। আমি ভবাও নাছিলোঁ পাৰ্কলৈ আহিম বুলি বাৰু। হঠাতে সোমোৱা সিদ্ধান্ত হ'ল বাবে এইযোৰ সাজেৰে তাই আহিলে। বহুত অসুবিধা হৈছে যদিও তাই কিন্তু ৰোৱাত নাই। এই কণমানিজন দেখিছে, সি প্ৰথমে নুঠেই, কিন্তু যেতিয়া তাইক দেখিলে সি ৰ'বই নোৱাৰা হ'ল। আৰু তাইক দেখি আৰু দুজনমান আহিলে। আচলতে ল'ৰা ছোৱালীৰ এইটো বৈশিষ্ট্যই, ইজনে আনজনৰ সংগ ভাল পায়, খেলিবলৈ ভাল পায়। ইয়াত খেলা ধূলা কৰাৰ উপৰি খোৱা বোৱাৰো ব্যৱস্থা আছে। ধুনীয়া পৰিৱেশত ধুনীয়া খাদ্য খোৱাৰ আমেজেই বেলেগ, নহয় জানো? খেলা ধূলা কৰি থাকোঁতে কেতিয়ানো সন্ধিয়া লাগিলে আমি গমেই নাপালোঁ। ভিতৰ চোৱালে আৰু সোমাই যাওঁ ব'লকচোন। দলংখনৰ লাইট জ্বলা পৰিৱেশটো ইমান যে ধুনীয়া লাগিল। এনেই দুপাকমান আহ যাহ কৰিলোঁ, ৰীল এটা বনাওঁ বুলি ভাবিলোঁ, কিন্তু বনোৱাহে নহ'ল। ছোৱালীজনীৰ লগত আজি ময়ো সৰু হৈ পৰিলোঁ। তাই যেনেদৰে কৈছে তেনেদৰে গোটেই সময়খিনি নাচি বাগি থাকিলোঁ। সেয়া তেওঁলোকৰ সাংস্কৃতিক অনুষ্ঠানো আৰম্ভ হ'ল। জয় গুৰু শংকৰ এটি সুন্দৰ আবেলি উপভোগ কৰি এয়া আমি ঘৰমুৱা হ'লোঁ। ভিডিঅ'টো চাই কেনেকুৱা লাগিল জনাবলৈ কিন্তু নাপাহৰিব। আজিলৈ আহোঁ, ধন্যবাদ।